নমস্কাৰ মই আজি যাব লৈছোঁ গোগামুখ যেহেতু সকলোৱে গম পায় মোৰ গীতৰ যেটো ধাৰা চলি আছে আৰু গতিকেলৈ মই যেটো এতিয়া নতুন নেক্সট গীত গোগামুখত হেতু প্ৰজেক্টটো চলাম বুলি ভাবিছোঁ গোগামুখৰ যেটো ষ্টুডিও তাতে কৰিমগে গতিকেলৈ আজি মা মই দেউতা আৰু মোৰ লগত যাব তৃষ্ণা তাই মোৰ লগতে কণ্ঠদান কৰিব আৰু তেখেতৰ মাক যাব গতিকেলৈ সকলোৱে চাই থাকিব কি ধৰণে কি কৰোঁ নকৰোঁ সকলোবিলাক আপোনালোকক দেখাম এয়া মোৰ দেউতা লগত ওলাইছে আৰু এফালে মোৰ মা আৰু লগতে মই আছোঁ আৰু এতিয়া চাৰিআলিত সোমাম চিচি বৰগাঁৱত তাতে অলপ কাম আছে তাৰপিছত গৈ গৈ তৃষ্ণাহঁতৰ ঘৰত সোমাম তেখেতৰ মাকক আৰু তৃষ্ণাক লৈ যাম লগতে তাৰপিছত ডাইৰেক্ট গোগামুখ যাম এয়াই হৈছে আমাৰ চিচি বৰগাঁও চাৰিআলি Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. And love is আমাৰ লগত আমৈতে আহিছে এফালে তৃষ্ণা ओह यार ये कितनी औसम है यार বাকি আপোনালোকক দেখাম গৈ তাত গৈ পেলাই কৰিম আমি through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. Through the wastelands, through the highways, and on we'll go. গোগামুখত যেহেতু আহিছোঁ গতিকেলৈ এপাকনো হনুমান মন্দিৰটো নোচোৱা কেনেকৈ যাওঁ লগতে ময়ো চাম লগতে আপোনালোকো এবাৰ দেখাই দিছোঁ ভালদৰে আমাৰ গোগামুখৰ মন্দিৰ তো এতিয়া মই ইয়াত ষ্টুডিঅ' পালোহি দাদা ষ্টুডিঅ'ৰ নামটো কি আছিলে পৰি ষ্টুডিঅ' আমি সকলোৱে আহি ইয়াত উপস্থিত হ'লোহি আৰু হ'লোহি মানে কামখিনি অল টোটেল হৈ গ'ল যিটো আমি গাইড দিব লাগিছিলে তৃষ্ণা মই গাইডটো দিলোঁ আৰু এতিয়া দাদাই গীতটো শুনি কেনে পাইছে কেনেধৰণে হ'ব গীতটো অলপ ভাল হ'ব গান সকলোৱে শুনিব মাজে মাজেতো আপডেটবিলাক পায়ে থাকিব দি থাকিব বাকী আজি ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈ দিব পাৰোঁ বাকী আমাৰ আমৈটো কেনেকৈ পাইছে অলপ কওকচোন গীতটো শুনি পেলাই ভালে পাইছোঁ ভালে হ'ব বুলি ভাবিছোঁ হয় হয় বাকী সকলোৰে মতামত মা কেনেকুৱা পাইছে শুনি পেলাই ভালে হৈছে শুনি ভাল পাইছোঁ ববা দেউতা ভালে হ'ব বুলি ভাবিছোঁ ৰাইজে ধুনীয়াকৈ আঁকোৱালি ল'ব লাগে আৰু হয় হয় বাকী তৃষ্ণা গাই কেনেকুৱা লাগিলে সেইটো কোৱা আজি গাইডটোতো ভালে লাগিলে দি বাকী কামখিনি পাছত হৈ থাকিব লাহে লাহে ভাল হ'ব বুলি আশা ৰাখিছোঁ আৰু ঠিকে ঠিকে তাকেহে আপোনালোকক খবৰটো দিলোঁ আৰু বাকী পিছলৈ হ'বলগীয়া প্ৰজেক্টৰ যি কাম চলি থাকিব আপোনালোকৰ সকলোকে আপডেটবিলাক দি থাকিম ঠিক আছে আপোনালোকক অলপ মই ষ্টুডিঅ'টো দেখাই দিব বিচাৰিছোঁ পৰি ষ্টুডিঅ'টো গোগামুখত আছে আৰু আপোনালোকে যদি আহোঁ বুলি ভাবে তেন্তে আহিব পাৰে নিশ্চয়
তো এয়াই আছিল গোৱামুখ পৰি ষ্টুডিঅ'। বহুতে ভাল লাগিল। এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁ। চাওঁচোন আহক ইমান এটা সুন্দৰ পৰিৱেশ। আৰু আজিলৈ ইমানেই। পিছলৈ আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত লগ পাম।